বৰে নৈ শুৱনি নৈ আইতি নয়া ফুল বৰে নৈ শুৱনি নৈ আইতি নয়া ৰূপনীতি মুগা ৰিহা পিন্ধিলি লাহতে খোপাতে কপৌ। নমস্কাৰ, ষ্টুডিঅ'ত মই দেৱযানী ফুকন। গতানুগতিকভাৱে আমি আৰম্ভ কৰিবলৈ লৈছোঁ জ্ঞান, সৃষ্টি আৰু অনুভৱৰ অনন্য যাত্ৰা, আমাৰ অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি। আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী অতিশয় প্ৰতিভাৱান তথা শৈল্পিকতাৰে ভৰপূৰ এগৰাকী কণমানি অতিথি শিল্পী পৰিৰাণী বৰা। পৰিৰাণী, প্ৰথমেই তোমাক আজি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ বা এইকণ সুবিধাৰ দিয়াৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। ঠিক আছে পৰিৰাণী, তুমি যিহেতু আজি আমাৰ অনুষ্ঠানত উপস্থিত আছা, গতিকে আজি তুমি আমাৰ অনুষ্ঠানটি কেনেকৈ আৰম্ভ কৰিবা? সকলোকে নমস্কাৰ জনাই মই এতিয়া এটা বৰগীত গাব লৈছোঁ। ধন্যবাদ। মহাপুৰুষ দুজনাৰ অপূৰ্ব সৃষ্টি বৰগীতেৰে আজিৰ এই অনুষ্ঠানটি জীপাল কৰি তোলাৰ বাবে পৰিৰাণী তোমালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰিৰাণী, যিহেতু আমাৰ অনুষ্ঠানটি গীতে মাতে জীপাল কৰি তোলা হয়, আমি তোমাৰ গীতো শুনিম, কিন্তু তোমাৰ সৈতে আমি কথাও পাতিম। প্ৰথমে কোৱাচোন তোমাৰ ঘৰ ক'ত? তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰ তৰাজুলি। মই মা দেউতা থাকোঁ। পৰিৰাণী, তুমি কোন ক্লাছত পঢ়ি আছা আৰু কোন বিদ্যালয়ত পঢ়ি আছা? মই ক্লাছ 4ত পঢ়োঁ আৰু মই ভলেন একাডেমীত পঢ়োঁ। তোমাৰ সৈতে আমি আকৌ কথা পাতিম, কিন্তু এতিয়া তুমি আমাৰ দৰ্শকসকলক কি গীত শুনাবা? মই এতিয়া অ সৰু ভনীতি গীতটো গাম। সৰু ভনীতি মুগা ৰিহা পিন্ধিলি লাহতে খোপাতে কপৌ ফুল গুজিলি দেখি মৰম লাগি যায়, দেখি মৰম লাগি যায়।
পৰিৰাণী তোমাৰ সুৰ মাধুৰ্য আৰু নিষ্কলুষ উপস্থিতিয়ে আজিৰ এই অনুষ্ঠানটি নিশ্চিতভাৱে ৰঙীন কৰি তুলিছে তোমালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তুমি যিহেতু বৰগীতেৰে আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিলা লগতে তুমি চিৰসেউজ গীত এটিও পৰিৱেশন কৰিলা আমাৰ দৰ্শকবৃন্দেও তোমাৰ গীত শুনি নিশ্চয়কৈ ভাল পাইছে এই ক্ষেত্ৰত তুমি সংগীতৰ কিবা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছা নেকি মই মণিকাঞ্চন কলা নিকেতনত শিকি আছোঁ গম পালোঁ পৰিয়ে মণিকাঞ্চন কলা নিকেতনত সংগীত সাধনা কৰি আছা তোমাৰ এই সাধনা অব্যাহত ৰাখা আৰু ভৱিষ্যতে আগুৱাই যোৱা এতিয়া তুমি দৰ্শকসকলৰ কি গীত মোৰ শুনাবা কবিতাৰ ছন্দ লাগি এতিয়া সকলোকে শুনাম মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে নাচে তৰা ছন্দে ছন্দে বিষ ভৰা মহানন্দে নাচে তৰা ছন্দে ছন্দে বিষ ভৰা মহানন্দে এই উলাহত হৰহ লাগি হিয়াত নাচোন উঠেনে হিয়াত নাচোন উঠেনে কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে ধন্যবাদ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কথামালিতাৰ ছন্দ লাগি সোণৰ সপোন ভাগেনে এটি সুন্দৰ চিৰসেউজ গীত তোমাৰ সুললিত কণ্ঠৰে আমাৰ দৰ্শকবৃন্দলৈ আগবঢ়োৱা গীতটি শুনি সকলো আপ্লুত হ'ল সঁচাকৈ সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ গীতৰ অবিহনে আমাৰ অসমীয়া সংস্কৃতিৰ বৰঘৰ কেতিয়াও চহকী হ'ব নোৱাৰে এইসমূহ চিৰসেউজ গীতৰ সাধনা আমি কৰিবই লাগিব আৰু
তুমিও এই গীতৰ সাধনা অব্যাহত ৰাখিবা। গীত শুনি থাকিলে আচলতে কেনেকৈ সময় পাৰ হৈ যায় আমি গমেই নাপাওঁ। এতিয়াও আমাৰ এই অনুষ্ঠানৰ সামৰণিৰ সময় সমাগত। গতিকে তুমি এই অনুষ্ঠানৰ সামৰণিৰ প্ৰাক মুহূৰ্তত দৰ্শকসকলক কি গীত গাই শুনাবা? সকলোলৈকে মই পুনৰ এবাৰ নমস্কাৰ জনাইছোঁ। এতিয়া মই মোৰ ভাল লগা বিহু গীতেৰে সামৰণি জনাইছোঁ। বৰে নৈ শুৱনি নৈ আইতি নয়া ফুল, বৰে নৈ শুৱনি নৈ আইতি নয়া ফুল, মাজুলী চাপৰি নৈ আইতি নয়া ফুল, মাজুলী চাপৰি নৈ আইতি নয়া ফুল, পৰ্বতৰ শুৱনি ডিঙি নৈতি নয়া ফুল, খোপাত মৰা গেজেং ফুল, হাততে ঐ জেতুকাৰ বোল, শালিকিনো চৰায়ে কিৰিলি পাৰিলে কিৰিলি পাৰিলে গছৰ গুটি খাবলৈ পায়, লগৰনো সমনীয়া কিৰিলি পাৰিলে কিৰিলি পাৰিলে বহাগৰে বিহুতি বহাগৰে বিহুতি। ধন্যবাদ। তোমাৰ সুললিত কণ্ঠৰে ইমান সুন্দৰকৈ বিহু গীতটি পৰিৱেশন কৰি আমাৰ দৰ্শক শ্ৰোতাবৃন্দক আপ্লুত কৰাৰ বাবে তোমালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু এয়াই আছিল আমাৰ অনুষ্ঠানৰ অতিথি শিল্পী পৰিৰাণী বৰাৰ সংগীতৰ অনুষ্ঠান। আৰু ইমানতে মই দেৱযানী ফুকনে আজি এই ষ্টুডিঅ'ৰ পৰা বিদায় মাগিছোঁ আৰু সবিশেষ চাই থাকিব টুডে লাইফত। ধন্যবাদ।